welcome back to my YouTube channel. নমস্কাৰ সকলোকে মই ৰিম্পী কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ এক নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে সো গাইজ আজি এটা বহুত বেছি স্পেশাল দিন হয় আমাৰ বাবে মানে আমাৰ লাইফৰ এটা স্পেশাল মুহূৰ্ত আজিৰ দিনটো কাৰণ আজি হৈছে মোৰ পঞ্চমৃত আৰু মই আছোঁ মোৰ মাৰ ঘৰত কাৰণ নিয়মবোৰ হ'ব ইয়াত মায়ে কৰিব বহুতো ঠাইত নিয়মবোৰ বেলেগ বেলেগ থাকে যেনেকৈ আমাৰ লোৱাৰ আসামৰ পিনে নিয়ম থাকে গিৰেকৰ ঘৰত কৰা হাজবেণ্ডৰ ঘৰত কৰা নিয়ম থাকে কিন্তু এওঁলোকৰ ফালে নিয়ম আছে যে মাহঁতৰ ঘৰলৈ গৈ সেই নিয়মটো কৰা হয় সেয়েহে মই আহি গ'লোঁ মোৰ মাহঁতৰ ঘৰলৈ যোৱাকালিতে আহিলোঁ তো আপোনালোকক দেখুৱাই থাকিম নিয়মবোৰ হাই কৰি দিয়া তো যিহেতু গা মূৰ ধোৱা হৈ গ'ল এতিয়া লাহে লাহে ৰেডি হ'ম আৰু মানুহজনো আহি পাব হাই দিয়া এয়া মায়ে বুট মুখ গোটেই তিয়াইছে এতিয়া ধুব এয়া আমাৰ নামঘৰটো বাকীখিনি ৰেডি হৈ দেখুৱাম ধুনীয়াকৈ মই প্ৰথমতে ৰেডি হৈ লওঁ তাৰপিছত আপোনাক দেখুৱাম আৰু কি পিন্ধো চাই থাকক আৰু আজি পাঁচমহীয়া কৰ্মভাগৰ বাবে এইযোৰ কাপোৰকে পিন্ধিম আৰু এইযোৰ কাপোৰ দিছে মোক মোৰ মায়ে আনাকটা চাদৰ বুলি কয় চাগে ময়ো সিমান নাজানো লগতে দিছে এইখন মুগাৰ মেখেলা আৰু এয়া এখন চিম্পল মেখেলা দিছে ৰঙা যিহেতু আজিৰ দিনটোত নতুন কাপোৰ পিন্ধিব লাগে সেয়েহে মাৰ ফালৰ পৰা এয়া গিফ্ট আমালে আৰু এয়া মোৰ মানুহজনৰ বাবেও মায়ে কিনি থৈছে নতুন কাপোৰ এয়া হ'ল কুৰ্তা আৰু পাইজামা এতিয়া আহিলোঁ কিচেনত আৰু দেখিলোঁ মামীহঁতে কিবা কিবি যোগাৰ কৰি আছে চাই দিয়া মামী তোমালোকেও চাই দিয়া চাও চাও গুচি আছে হাত দুখন গুচাওক ৰেডি হৈ গ'ল ৰেডি ফৰ পঞ্চমী আপোনাকো খুৱাবনে আপোনাকো খুৱাবনে মই তোমাক কম মই নাখাওঁ সো গাইজ ফাইনেলি মই হৈ গ'লোঁ ৰেডি এয়া তো এইখন চল লৈ লৈছোঁ কাৰণ এতিয়া নিয়মটো ষ্টাৰ্ট হোৱা নাই নিয়মটো ষ্টাৰ্ট হ'লে খুলি দিম আকৌ আৰু চলখন লৈছোঁ কাৰণ ঠাণ্ডা ঠাণ্ডা লাগি আছে খুবেই বেছি সেয়েহে আৰু এইখন হ'ল এয়া গামচা মানে ফুলাম গামচা লৈ দিছোঁ আৰু যোৰাটো এয়া আৰু এতিয়া নিয়ম ষ্টাৰ্ট হ'ব মানে চব যা যোগাৰ হৈ আছে মামীহঁতে কৰি আছে গোটেই যা যোগাৰখিনি তো আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আৰু এই ৰুমতে হ'ব এই নিয়মখিনি ৰ'ব আপোনালোক দেখুৱাওঁ আৰু আজিৰ নিয়ম ভাগৰ বাবে এই ৰুমটোৱে ঠিক কৰা হৈছে মানে এই ৰুমটোতে হ'ব আজি গোটেই কৰ্মভাগখিনি আপোনালোকক গোটেইখিনি দেখুৱাম চাই থাকক এইফালে দাদা আহিলে আৰু মই কৈ ল'লোঁ খোপা নিয়মখিনি এতিয়া হ'বনে হ'ব আৰু অলপ দেৰি তাৰপিছত নিয়ম ষ্টাৰ্ট হ'ব আৰু এই ৰুমটো ধুনীয়াকৈ ৰেডি কৰি লোৱা হৈছে মানে অলপ বস্তুবোৰ খালী কৰি যিহেতু গোটেই গুচাব নোৱাৰি চোফা টোফা বহুতখিনি বস্তু আছে ইয়াতে এবাৰ চুলি খোপা কৰিলোঁ আকৌ এবাৰ খুলিলোঁ আপোনালোকে জনাবচোন চুলি খোপা কৰোঁতে ভাল লাগিল নে খোলোতে ৰাতিপুৱাই চুলি ধোৱা কিন্তু এতিয়ালৈকে চুলিয়ে শুকোৱা নাই কাৰণ মই ৰ'দত একেবাৰে যাবই পৰা নাই তো এতিয়া আৰু একেবাৰে নিয়মখিনি কৰি লোৱাৰ পিছতহে অলপমান কিবা খাম আৰু বহুত বেছি এক্সাইটেড যিহেতু আমাৰ বাবে একেবাৰে নতুন কি কৰে কেনেকৈ কৰে আপোনালোকো দেখুৱাম গোটেই নিয়মবোৰ ৰেডি হৈ গ'ল মামী খুৰীমা আহি পাই গ'ল ফাইনেলি চ' গাইজ ইমান পৰ ৰখাৰ পিছত ফাইনেলি নিয়ম ষ্টাৰ্ট হৈ গ'ল তো বলক এতিয়া আপোনালোক গোটেইখিনি নিয়ম দেখুৱাওঁ ধুনীয়াকৈ প্ৰথমৰ পৰা
কেনেকুৱা ফিলিং খুব ভাল লাগিছে আজি পাপা কৈ আছে পাপা পাপা ফিল হৈছে নেকি মজা আজি বাবুৰ পুৰা কামত ব্যস্ত আৰু এইফালে গাখীৰ খাই খাই ক'ত যায় আছে নাজানো কি খাইছে চাও মই কোল্ড ড্ৰিংকস উইথ বানানা শেক এইফালে পাপা একদম বনোৱাত পুৰা লাগি গ'ল কি বহালা পাপা সবজি মিক্সিং সবজি সবজি বহাই দিলা এয়া আমাৰ ভিডিঅ'গ্ৰাফাৰ পাপাৰ ভিডিঅ' বনাই আছে সি আৰু আজিৰ চব্জিখন বনাই আছে খৰিত এতিয়া আছো আমি ছাতৰ ওপৰত মানে ৰ'দ লৈ আছো ইয়াতে যিহেতু বহুত ধুনীয়া ৰ'দ ওলাইছে আজি অলপ অলপ ঠাণ্ডা ভাৱটো কমি গৈছে আৰু এইফালে কিচেন বনাইছিলে পাপাই এটা খাই দি দিয়া কেনেকুৱা লাগিছে খুব ভাল লাগিছে এইফালে খুৰাই একদম খানাৰ যা যোগাৰত লাগি গৈছে মানে আলু পিঁয়াজ পনীৰ এইবোৰ কাটি আছে আৰু লগতে আমি এয়া লেকচাৰ মাৰাত ব্যস্ত চবে কথা পাতি আছে এতিয়া বহি বহি মানে ৰ'দ লৈ আৰু মানুহজন যাব আজি নগাঁৱলৈ সেয়েহে একদম জল্দা জল্দিকৈ পাপাই ভাত বনাই আছে মিক্স ভেজখন হ'বৰে হৈছে আৰু অলপ পৰ আৰু এতিয়া খুৰাই কাটি আছে পনীৰ চ' গোটেইখিনি নিয়ম ভগৱানৰ আশীৰ্বাদত হৈ গ'ল ধুনীয়াকৈ আৰু আশা কৰিছোঁ আহিব লগা দিনখিনিও যাতে এনেকৈ ধুনীয়াকৈ ভালে ভালে যাওক আপোনালোকৰ আশীৰ্বাদ লৈ নিয়মখিনি যিমান পাৰোঁ দেখুৱাইছোঁ আপোনালোকক আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আমাক আশীৰ্বাদ দিব জানো ভালে ভালে গোটেইখিনি হৈ যায় ধুনীয়াকৈ আৰু বাকী আহি থকা কৰ্মখিনিও আপোনালোকক দেখুৱাম আৰু খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পাইছোঁ আজি ভগৱানৰ আশীৰ্বাদত আৰু আজিৰ দিনটো খুবেই বেছি ভাল লাগিছে নিয়মখিনি কৰি বহুত বেছি ভাল লাগিছে আৰু মায়ে মৰমত যিমানখিনি বস্তু খুৱাই দিছে সঁচাই একদম বহুত বেছিয়ে ভাল লাগিছে আৰু অকল মায়ে নহয় চবেই খুৱাই দিছে যেনেকৈ মোৰ শাহু মা মামীহঁতে খুৰীমাহঁতে বৌ চবেই খুৱাই দিছে আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ যি আজিৰ দিনটোত হৈছে এতিয়া ভাতৰ আয়োজন চলি আছে ওপৰত আপোনালোকে দেখিছেই পাপাই বনাই আছে আৰু এতিয়া মই আহি গ'লোঁ ৰুমলৈ কাপোৰ সলাব ৰুমটোৰ অৱস্থা একেবাৰে বেয়া কৰি থৈছোঁ চ' ইগন'ৰ কৰিব ত' কাপোৰখিনি চেঞ্জ কৰি আকৌ আহি আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইফালে তলৰ কিচেনত মাও কিবা কিবি বনাই আছে A few minutes later চ' আমি এতিয়া বহি গ'লোঁ ভাত খাবলৈ এয়া
আৰু আজিৰ দিনটোৰ গোটেই নিয়মখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ জৰিয়তে। তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।